বন্ধুসকল মই গৈ আছো এতিয়া আপোনাৰ ছয়গাঁও। তো ছয়গাঁও যদিও গৈ আছো, এতিয়া সময় হৈছে আপোনাৰ 12টা 12:30। ঠিক আছে, 12:40 বুলি ধৰি লওক। তো গুৱাহাটীৰ ৰাজপথ দেখাম আপোনালোকক। বৰ্তমান সময়ত ৰাজপথৰ পৰিৱেশ চাওক, এইটো গাড়ীগাঁও বুলি কয়। এইখিনি চুনচান এলেকা। দুই এখন গাড়ী আহি আছে, পাৰ্চনেল গাড়ী, কিন্তু বাকী সকলো বন্ধ। তো এই ধাৰাপুৰ চাওক, ধাৰাপুৰৰ পৰিৱেশ। যি সময়ত মানুহৰ ভিৰ, মানুহৰ ব্যস্ততা হ'ব লাগিছিল, সেই সময়ত আজি সকলো নিৰ্মল পৰিৱেশ। এয়া ধাৰাপুৰ। চাওকচোন কেনেকুৱা দুখ লগা পৰিৱেশ এটা। গতানুগতিক জীৱনৰ পৰা কিছু দূৰত আমি। এই যে দেখিছে, এইটো পুলিচ চেকিং পইণ্ট। ইয়াতে আপোনাৰ মানে কামৰূপ মেট্ৰটো শেষ হয়। ৰাণী চাপৰি শ্ৰী মা মনসা মন্দিৰ। জয় মা মনসা। এইখিনি আপোনালোকে জানে, সকলোৱে সদায় ব্যস্ত। এখন মানে বিজয়নগৰ বুলি কয় এইখিনি। তো বিজয়নগৰৰ পৰিৱেশ চাওক, চুনচান হৈ আছে। মাত্ৰ দুই এখন গাড়ী আছে। কেনেকুৱা এটা বেয়া লগা পৰিৱেশ নহয় জানো? যিহেতু আমি ব্যস্ততা সকলোৱে মিলিজুলি থাকোঁ, তো এনেকুৱা চুনচান হৈ থাকিলে জানো ভাল লাগে? কি কৰিব, উপায় নাই। মই আৰম্ভণিতে কৈছোঁ যে মই ছয়গাঁৱৰ পৰা গৈ আছোঁ। তো ছয়গাঁও গ'লোঁ, ছয়গাঁৱৰ পৰা উলটি আহি এতিয়া মিৰ্জা চিৰ্জা পাৰ হ'লোঁ। তো একদম চাওক, ছয়গাঁৱৰ পৰা গুৱাহাটী পাম লাহেকৈ। এখন খাব লগা দোকান নাই, ওচৰত এখন দেখা পাইছোঁ। ৰ'ব কি হয় চাই লওঁ, ঘূৰাই দিওঁ গাড়ীটো। দাদা কি আছে, কি আছে কেনে খাব লগা? দেখা পাইছে বন্ধুসকল, খাব লগাও নাই। এইখিনি গোটেই ধাবা। কিন্তু আমি আজাৰা পাম এয়াৰপোৰ্ট। কি বনাইছিলে? শেষ। আমলেট চামলেট বনাই দিব নোৱাৰিব? নাই নেকি? কি খাওঁ ভোক লাগছে। মানুহজনে মানে আমলেট এটা বনাই দিব গৈছে। আমলেট মানে কণীটো নাই বোলে। তো এই কণী আনিব গৈছে তাতে। বেচেৰাক কৈ আছে কণী আছে যদি লৈ আহ। সেইটো ল'ৰা পিছে বেডলাক। কণী ভাঙিলোঁ, কিন্তু গেছ চিলিণ্ডাৰ ঘৰত থৈ আহিছে বোলে। এনেকৈ আৰু খোৱা নহ'ল আৰু। তো আহি গুৱাহাটী পাম। তো গুৱাহাটী চহৰখন চাওকচোন। এই জালুকবাৰীত প্ৰৱেশ কৰিম। চুনচান চুনচান। গুৱাহাটী মহানগৰ। সকলোৱে জানে পৰিৱেশ পৰিস্থিতি কেনেকুৱা হৈ আছে।
তো জালুকবাৰীত সোমাইছোঁ। জালুকবাৰীৰ পৰিৱেশ চাওক, জনশূন্য। যি জালুকবাৰী আপোনাৰ একদম সদাব্যস্ত হৈ থাকে, সেই জালুকবাৰী আজি জনশূন্য। তো এনেকৈ কিবা অলপ কাম আছিল, তাতে কামখিনি কৰি ঘৰলৈ আহি আছোঁ। जो हाल दिल को इस रंग बहारा रात নতুন সাবস্ক্রাইবার পাই গেল হে, তেল ভরালো, নতুন সাবস্ক্রাইবার ফ্রি। ৰঙীয়া ৰঙীয়া পৰিৱেশ, মুঠতে সকলোতে শূন্যতা দেখা পাব ৰাস্তাত, দুই এজন মানুহৰ বাদে। আজি মানে মই আপোনালোকক দেখালোঁ তো সমস্ত পৰিৱেশ আজিৰ সময়ত কৰোণাৰ ভয়াৱহতা, ছেকেণ্ড ৱেভ, বহুতে কৈছে থাৰ্ড ৱেভৰ কথা, বুজি নওক। তো মানি চলক সতৰ্কতাবিলাক, আৰু তাত বাহিৰে আমাৰ বিকল্প নাই, ভেকচিন লওক। মই আচলতে আজিৰ এই ভিডিঅ'টো আৰু অহাকালি যিটো ভিডিঅ' আহি আছে, এই দুয়োটা ভিডিঅ'ত আপোনালোকক মানে নলবাৰীৰ পৰা গুৱাহাটীৰ আৰু ছয়গাঁও যিখিনি মই ঘূৰি আছোঁ, মই যিহেতু মেডিকেলৰ লগত জড়িত মানুহ, গতিকে ঘূৰিব লাগিবই, তো এই পৰিৱেশবিলাক দেখাইছোঁ আৰু আপোনালোকক য'ত য'ত গৈছোঁ। এনেকৈ ভোকে পেয়াহে আহি পাইকাৰকুছি পালোঁ। প্ৰণীতা ৰেষ্টুৰেণ্টৰো পৰিৱেশ চাওক, প্ৰণীতা ৰেষ্টুৰেণ্টতো শূন্যতা। যি প্ৰণীতা ৰেষ্টুৰেণ্টত ৰাতিলৈকে গাড়ীৰ ভিৰ নকমে। বন্ধুসকল, কৰোণাৰ সতৰ্কতা মানি চলক। আজিলৈ এৰিছোঁ, অহাকালি নতুন ভিডিঅ' এটা আহি আছে।